T20 World Cupৰ মাজত মাত্ৰ কেইটামান দিন, কিন্তু তাৰ আগতে ICCয়ে T20 World Cupত কোনটো টিমে কিমান প্ৰাইজ মানি পাব তাৰ কথা ঘোষণা কৰিলে। T20 World Cupত সৰ্বমুঠ 45.67 কৰোৰ টকা প্ৰাইজ মানি ৰাখিছে। আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ যে এইবাৰ World Cupত 16টা টিমে অংশগ্ৰহণ কৰিব আৰু ICCয়ে হৰা জিকা সকলো টিমকে কম বেছি পৰিমাণে প্ৰাইজ মানি দিব। T20 World Cupত যিটো টিমে জয়লাভ কৰিব সেইটো টিমে সৰ্বাধিক 13 কৰোৰ টকা পাব আৰু হৰা টিমটোৱে ইয়াৰ আধা 6.5 কৰোৰ টকা পাব। ছেমিফাইনেল হৰা টিমটোৱে 3.26 কৰোৰ টকা পাব আৰু ছুপাৰ 12ত মেচ জিকা টিমটোৱে 33.62 লাখ টকা পাব। ছুপাৰ 12ৰ পৰা বাহিৰ হোৱা টিমটোৱে 57.9 লাখ টকা পাব। প্ৰথম ৰাউণ্ডত মেচ জিকা প্ৰত্যেকটো টিমে 33.62 লাখ টকা পাব আৰু প্ৰথম ৰাউণ্ডত বাহিৰ হৈ যোৱা টিমটোৱেও 33.62 লাখ টকাই পাব। এনেকুৱা ধৰণৰ হ'ব T20 World Cupৰ প্ৰাইজ মানি, যিটো IPLত বহুগুণে কম প্ৰাইজ মানি ৰখা হৈছে। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে T20 World Cupৰ প্ৰাইজ মানি আৰু IPL প্ৰাইজ মানিৰ মাজত কিমান ডাঙৰ পাৰ্থক্য তাৰ ওপৰত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোৰ প্ৰথমবাৰ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।